গাইজ কালি মানে আমি বৰদোৱা গৈছিলোঁ। বৰদোৱা যাওঁতে মানে আমাৰ এটা বহুত বেয়া ঘটনা হৈ গ'ল। গাইজ কি জানেনে, আমি মানে বৰদোৱা যাওঁতে পুলিচে ধৰিছিলে। পুলিচে ধৰোঁতে মানে মোৰ গাড়ীখনৰ নাম্বাৰ প্লেট নাইকিয়া, আৰু নতুন গাড়ী ন, সেইটো কাৰণে নাম্বাৰ প্লেট নাইকিয়া। তাৰপিছত পুলিচকেইটাই কয় নাম্বাৰ প্লেট ক'ত, আমি কৈছোঁ যে নতুন গাড়ী। তাৰপিছত কয় বোলে লাইচেঞ্চ, গাড়ীখন নতুন লৈছোঁ, লাইচেঞ্চৰ কাৰণে এপ্লাই কৰিছোঁ, লাইচেঞ্চ অহা নাই, আৰু আমিনো কেনেকৈ দেখাব পাৰিম। কয় বোলে নহ'ব, তোমালোকে লাইচেঞ্চ থাকিব লাগিব তোমালোকৰ। আমি শুনিছিলোঁ যে হেলমেট দুটা যদি পিন্ধি যায় পুলিচে একো নকৰে। আৰে আমি কৈছোঁ সিহঁতক যে হেলমেট পিন্ধি আহিছোঁ আৰু এইখন নতুন গাড়ী, আৰু মানে সিহঁতি কথাই নুশুনে। কয় বোলে যদি থানাত যাওঁ তহঁতি পইচা ভৰিব লাগিব। আমি কৈছোঁ থানাত নাযাওঁ, কি বুলি কয় ইয়াতে কিবা এটা কৰক। তাৰপিছত এটা মানুহে কয় নহ'ব বোলে 2000 টকা ফাইন দিব লাগিব। পুলিচকেইটা আছে, মানে ভিডিঅ' ক্লিপ এটা আছে, মানে মোৰ লগৰ এটাই কৰিছে। সেই ক্লিপকেইটা আপোনালোকক দেখাম। মানে এই যোনটো বহি আছে ন, সেইটো মস্ত হাৰামি চোৰৰ বাচ্চাকেইটা। মানে কি এনেকুৱা মানে খালি পইচা খাবলৈ বহি আছে। সিহঁতি মানে ট্ৰেফিকৰ গাড়ী চাব লাগে নে কি চাব লাগে সেইবিলাক ধান্দা নাই। সিহঁতি বহি লৈছে। হাৰামিকেইটা নিজৰ মানে হাতেদি পইচা লোৱা নাই, সিহঁতি ওচৰতে থকা দোকানখনত মানে পইচাকেইটা দিব লাগে, আৰু ভিডিঅ' কৰিলে মানে গম পায় বুলি সিহঁতি দোকানখনত পইচাটো দিব লাগে। আৰু সিহঁতি এনেকুৱা হাৰামি কৰিছে আমাৰ লগত। সিহঁতি মানে কি কৈছে জানেনে গাইছ, মানে লগৰটোক অকণমান ভয় খুৱাইছে, বোলে থানাত গ'লে 10,000 টকা ভৰিব লাগিব থানালৈ। আৰু গাড়ীখন মানে মোৰ লগৰটোৰ গাড়ীখন মানে অকণমান হেৰি আছে, সেইটো কাৰণে লগৰটোৱে অকণ ভয় খাইছে। মানে ককায়েকৰ গাড়ী আছিলে, তাৰপিছত তাৰ লাইচেঞ্চ নাছিলে, সেইটো কাৰণে সি অলপ ভয় খাইছে। তাৰপিছত তাৰ দি দিলে। তাৰপিছত আমাকো কৈছে, মই চলোৱা নাছিলোঁ, মোৰ লগৰ এটাই চলাইছিলে, আৰু তাতো লাইচেঞ্চ নাছিলে ন। তাৰপিছত আৰু মানে সিহঁতি এৰি দিয়া নাই গাইছ, গম পাইছেনে। এনেকুৱা হাৰামি পুলিচ। আমি কৈছোঁ যে আমাৰ তাত ইমান পইচা নাইকিয়া, আৰু আপোনালোকে কিবা এটা কৰি আমাক এৰি দিয়ক। তাৰপিছত নহয় বোলে থানাত যাব লাগিব, তেনেকৈ কৈ মানে বহুত মানে ভয় খুৱাই আছে, গম পাইছেনে গাইছ। এনেকুৱা হাৰামি মানে সিহঁতক চৰকাৰৰ পৰা দৰমহাটো খায়, আৰু হাৰামিকেইটাই মানে লোকৰ পৰাও এনেকৈ খায়। সিহঁতি আৰু বেছিদিন মানে লোকৰ পৰা খাওঁতে খাওঁতে এদিন নিজেই গম পাব, গম পাইছে গাইছ। এইকেইটা মুখখন এবাৰ ভালকৈ চাই লওক, চোৰৰ বাচ্চাকেইটা। যাব নালাগে, তোমালোকে ভাইটি 2000 টকাকৈ ফাইন দিয়া, আৰু ইয়াতে কেছটো আমি হেৰি কৰি দিওঁ। তাৰপিছত আমি ক'লোঁ বোলো পইচা নাইকিয়া, 2000 টকা নাই, আমাৰ এইপিনে দেৰি হৈ আছে। আমাৰ বাজিছে 4টামান বাজিছে গাইছ, আৰু আমি ইমান হেৰি কৰি নাথাকিলোঁ। আমি কৈছোঁ বোলো 300 টকা এটা লওক, পইচা নাইকিয়া। আমি এই কাকিৰ পৰা গৈছোঁ একদম হেৰি লওক, বৰদোৱালৈকে বহুত দূৰ ন। তাৰপিছত সেইটো কাৰণে সিহঁতক ক'লোঁ 300 টকা এটাকৈ লওক, আমাৰ তেল ভৰাব লাগিব, সেইবিলাক কৰিব লাগিব, আমি খাব লাগিব ন, পইচা নাই। তাৰপিছত ক'বলৈ নহ'ব, 2000 টকা নিদিলেও 1000 টকা দিব লাগিব গাইছ। লাষ্টত আৰু আমি বেছি মানে হেৰি কৰি নাথাকিলোঁ, সেইটো কাৰণে 1000 টকা এটা মানে সিহঁতক দি দিলোঁ, গম পাইছেনে গাইছ। আমি আৰু সিহঁতক 1000 টকাটো দি গৈ আমি বৰদোৱা গুচি গ'লোঁ।